হেৰাই যোৱা স্মৃতি সুঁৱৰি কথা ৰিদীপ সোণোৱাল আবৃত্তি গাৰ্গী সোণোৱাল। তুমি কি বুজিবা এই কুঁৱলীৰ আৱৰণৰ মাজত তোমাৰ এই প্ৰতিচ্ছবি দেখো প্ৰতিপলে। মায়াসনা পুৱাৰ নিৰ্জনতা ফালি ওলাই আহা ৰুদ্ৰজল আলোকৰ মাজত নক্ষত্ৰ হৈ জিলিকি দূৰৰ পৰা চাই ৰোৱা এমুকুৰা হাঁহি লৈ। হিমচেঁচা দুবৰি ভৰিৰে গছকি আমেজ লোৱাৰ কথা তোমাৰ কেতিয়াবা মনত পৰেনে? আৰু আমি একেলগে যে ৰাতিৰ মাদকতা এৰি পুৱা শেৱালি ফুল বুটলি নিজৰ পঢ়া টেবুলত কিতাপৰ মাজত থোৱাৰ কথা। শৰতৰ বতৰত পূজা চাবলৈ গৈ বেলুন পুতলাৰ পৃথিৱীত সোমাই যোৱাৰ কথা। আমি যে কিমান আপোন পাহৰা হৈ দুনিয়াৰ ল'ৰা ছোৱালীৰ আমূল পাৰ্থক্য পাহৰি যোৱাৰ কথা। বাৰে বাৰে মনত খুন্দিয়াই থাকে অতীতৰ স্মৃতিবোৰে। আমি একেলগে কাতি বিহুত পথাৰত চাকি জ্বলোৱাৰ কথা। পথাৰৰ পৰা আহি চোতালৰ তুলসী তলত চাকি জ্বলোৱাৰ কথা। আজি ক'ত গ'ল সেই সোণালী স্মৃতিবোৰ? এখন জ্বলি যোৱা শুকান পাতৰ দৰে হৈ পৰিল। এতিয়া আমি দুয়োজন অন্য গ্ৰহৰ অচিন প্ৰাণীৰ দৰে। কোনেও কাকো চিনি নাপাওঁ একে জগতত থাকিও। আমি যেন নগৰীয়া সভ্যতাত উটি ভাহি গৈছোঁ। পুৰণি অসমীয়া সংস্কৃতি পাহৰি আমি হেৰুৱাই পেলাইছোঁ নিজৰ মান, অসমীয়াৰ গৌৰৱ বিশ্ব দৰবাৰৰ আগত। কংকিত নগৰী সৌজন্যত পৰি নিজৰ আপোন মানুহবোৰ অতল গৰ্ভত পৰি নিজৰ মাজতে ব্যস্ত হৈ পৰিছোঁ। এটা কুঁৱাৰ নাদত পৰি আমি বিশ্বজয়ৰ সপোন দেখোঁ।